Hi guys, namaskar. মই নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। সো আজি একদম ওলাই ৰেডি ফুৰিবলৈ ওলাইছো। সো ক'ত যাওঁ কি কৰোঁ সো সকলোবোৰ কৈ থাকিম আৰু গৈ থাকিম। সো চাই থাকক ভিডিঅ'টো। বাৰু ৩-৪ জন মান মোৰ বা যাব মই যাম। সো গাইস এয়া আমি আলহীৰ ঘৰত আহি কাপোৰ চাপোৰ চেঞ্জ কৰিলো আৰু এয়া খাবলৈ দিছে এয়া দৈ আৰু মিঠাই। আৰু ইফালে আমাৰ বাইদেউ এয়া পুৰা খানাত ব্যস্ত আৰু আমি আহিছো এই বাইদেউৰ ঘৰত। আমাৰ এইটো ডাঙৰ বাইদেউ হয়, মামাৰ ছোৱালী। আহিলো হেৰি কয় এইখিনি অভয়াপুৰী শিঙি মাৰি। সো আজি ইয়াতে দুপৰীয়াৰ সাজ হ'ব বাৰু। গাইস এয়া ইফালে মই মাংস বনাই আছো এয়া জুইত, আৰু ইফালে এইটো ব্ৰইলাৰ মাংস হয় আৰু বাইদেউ বনাই আছে লোকেল। সো আজি খানা একদম পুৰা ধামাকা হ'ব, ব্ৰইলাৰ আৰু লোকেল এয়া বনাই আছো। দেখিছে আমাৰ ফাইনেলি হৈ গ'ল এয়া মাংস, আৰু জুইত বনালে একদম জুই ফুকাই ফুকাই। এয়া দেখিছে ফাইনেল লুক। এয়া আমাৰ ৰাইচ বিলাক বহিছে খানা খাবলে। এইটো আমাৰ চিতুমা, এইফালে পাপা আছে, এইটো আমাৰ ভিনি হয়, এইফালে ভাগিনা দুটা, এটা ভাগিনা পাপা। হাই কৈ দে চবে। আৰু এয়া আমি শেষত যাবলৈ ওলালো, খাই বৈ একদম পুৰা ৰেডি। চাদৰ মেখেলা পিন্ধি ললো আৰু এতিয়া যাম আমি বাৰ্থডেত। তো ভণ্টিহঁতৰ ঘৰত সৰু ভাগিনীৰ বাৰ্থডে আছে। তো তাতে বাৰ্থডে খাই পেলাই একদম চিধা ঘৰলৈ যাব লাগিব। তো এতিয়া যাওঁ। এয়া বাইদেউ ৰেডি হৈ আছে। এতিয়া আমি বাৰ্থডে খাম আৰু বাৰ্থডে খাই বৈ ফটাফট ঘৰলৈ যাম সন্ধিয়া হ'লে। আৰু এয়া আমি ঘৰৰ পৰা ওলালো। এয়া দেখিছে ৰাস্তাৰ কাষত চব ৰাস্তাৰ কাষতে। এয়া ৰাস্তাটো 4 লাইন হৈছে, একদম ভাল হৈছে, পুৰা একদম খালী। এইফালে একদম ৰাস্তাৰ কাষতে এইটো বাইহে, আৰু এইটো হয় আমি গৈ আছো বাৰ্থডে খাবলৈ। আমি এতিয়া বাৰ্থডে ঘৰত আহি পালো, ভণ্টিহঁতৰ ঘৰত। এইফালে হে ভৰালি বেলেগ। এইফালে আছে আমাৰ এইটো ভিনি। নমস্কাৰ। আৰু এইখিনি আমাৰ বাৰ্থডে গাৰ্ল সৰুখিনি। এইখিনি বাৰ্থডে গাৰ্ল